বোকাজানত 20 কোটি টকাৰ ড্ৰাগছ জব্দ। বোকাজানত NH-39ৰ পৰা এখন ক্ৰেটা গাড়ীৰ চকাৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি। ড্ৰাগছ পাচাৰৰ বিৰুদ্ধে চলি থকা কঠোৰ অভিযানৰ ভিতৰত বোকাজান আৰক্ষীয়ে যোৱাকালি এখন Hyundai Creta গাড়ীৰ চকাত শোকাভাৱে লুকুৱাই ৰখা 32 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। গাড়ীখন NH-39ৰে বোকাজানৰ ওচৰত সন্ধান কৰি আটক কৰা হৈছিল ড্ৰাগছখিনি। AS01 DB 5739 নম্বৰৰ ক্ৰেটা গাড়ীখন কহিমাৰ পৰা নগাঁও অভিমুখে আহি আছিল। সন্দেহৰ ভিত্তিত বোকাজান আৰক্ষীয়ে গাড়ীখনত তৎক্ষণাত জঁপিয়াই পৰীক্ষা কৰে আৰু গাড়ীখনৰ এখন চকাত লুকুৱাই ৰখা ড্ৰাগছখিনি উদ্ধাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোকজন নগাঁৱৰ নিবাসী 40 বছৰীয়া মজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ কৰা 32 গ্ৰাম ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় 20 কোটিৰো অধিক। এই অভিযান জিলা আৰক্ষী অধীক্ষক সঞ্জিৰ কুমাৰ শইকীয়া, SDPO ৰুষ্টম ব্ৰহ্মা আৰু বোকাজান থানাৰ আৰক্ষী কৰ্মচাৰীসকলৰ তত্ত্বাৱধানত সফলৰূপে সম্পন্ন হয়। অসম আৰু নাগালেণ্ড সংযোগী সংবেদনশীল ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছ পাচাৰৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে কৰা এই অভিযান এটা গুৰুত্বপূৰ্ণ সফলতা হিচাপে বিবেচিত হয়। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমিৰে ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ।